হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে ভাবেনে যে বিভিন্ন চিনেমা নাইবা মুভিত দেখুৱাৰ দৰে টাইম মেচিনৰ সহায়ত আমি টাইম ট্ৰেভেল কৰিব পাৰোঁ নেকি? আৰু এই টাইম মেচিনবোৰ কোনোবা লুকুৱাই থৈছে নেকি? মানে সহজ ভাষাত ক'বলৈ গ'লে আমি এটা মেচিনৰ সহায়ত অতীত নাইবা আহিবলগীয়া ভৱিষ্যত দিনলৈ যাব পাৰোঁ নেকি? মানে আজি এতিয়া 2020 চন, আমি 2015 নাইবা 2025 চনলৈ টাইম ট্ৰেভেল কৰিব পাৰোঁ নেকি? আমি সকলোৱে এইটো অসম্ভৱ বুলি ভাবিলেও চাইণ্টিষ্টসকলৰ কনচেপ্ট মতে টাইম ট্ৰেভেল কৰাটো সম্ভৱ হয়, কিয়নো আইনষ্টাইনৰ থিয়ৰী অফ ৰিলেটিভিটিৰ সূত্ৰ মতে এজন মানুহ যদি এখন স্পেচশ্বিপত লাইটৰ স্পীডত পৰিভ্ৰমণ কৰে তেন্তে তেওঁৰ বয়স তেওঁৰ ভায়েকৰ বয়সতকৈ লাহে লাহে বাঢ়িব, মানে তেওঁ টাইম ট্ৰেভেল কৰিব। তেনেহ'লে ফ্ৰেণ্ডছ, মই এই ভিডিঅ'টোত আপোনালোকক টাইম ট্ৰেভেল কৰি ধৰাৰ পৰা কিছুমান মানুহৰ প্ৰমাণ দাঙি ধৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। লগতে এনেকুৱা আচৰিত হোৱা কিছুমান ৰহস্যময় ভিডিঅ' পাবৰ বাবে ছাবস্ক্ৰাইব কৰি বেল আইকনটো মই দেখুৱাৰ ধৰণে টিপি ল'ব। নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ নাম হ'ল মানস আৰু আপোনালোকে চাই আছে আমেজিং ৱৰ্ল্ড ইন আছামিজ। লেডি টাইম ট্ৰেভেলাৰ। 1908 চনত এগৰাকী লেডি টাইম ট্ৰেভেলাৰক চাৰ্লি চেপলিনৰ মুভি দি চাৰ্কাছত দেখা পোৱা গৈছিল, যিটো ভিডিঅ' ফুটেজে চাইণ্টিষ্টসকলক আচৰিত কৰি তুলিছিল। আপোনালোকে এই ভিডিঅ' ফুটেজটোলৈ মন কৰক। ইয়াত নিশ্চয় মন কৰিছে যে এজনী লেডীয়ে এটা মোবাইল কাণত লৈ খোজকাঢ়ি গৈ আছে। বন্ধুসকল, আমি সকলোৱে জানো যে প্ৰথমটো চেলফোন 1973 চনত উদ্ভাৱন কৰা হৈছিল। তেনেহ'লে 1973 চনৰ প্ৰায় 70 বছৰ আগত এই চেলফোনটো ক'ৰ পৰা আহিল? বহুতে ধাৰণা কৰা থিয়ৰীৰ মতে এই মহিলাগৰাকীয়ে ভৱিষ্যতৰ পৰা টাইম ট্ৰেভেল কৰি আহিছিল, যিগৰাকীয়ে বিশ্ববিখ্যাত চাৰ্লি চেপলিনক চাব বিচাৰিছিল। এই ঘটনাৰ প্ৰায় 30 বছৰ পাছত 1938 চনত এনেকুৱা এটা ঘটনা পুনৰ দেখা গ'ল, য'ত এগৰাকী ৰহস্যময় মহিলাই খোজকাঢ়ি গৈ থাকোঁতে ফোনত কথা পাতি গৈছিল। এই ফুটেজটোও হ'ল টাইম ট্ৰেভেল কৰাৰ আন এটা প্ৰমাণ। 100 BC-ত, মানে আজিৰ পৰা প্ৰায় 2000 বছৰৰ আগত গ্ৰীকৰ এজন কোনেও নজনা ব্যক্তিয়ে এটা শিলৰ মূৰ্তি বনায়, যিটো আজিৰ যুগত লেপটপৰ নিচিনা দেখা পায়। আনহে নালাগে, এই লেপটপ সদৃশ বস্তুটোত দুটা USB পৰ্টছো আছে, যিটোৱে এইটো যে লেপটপ সেইটো প্ৰমাণ কৰি তোলে। আন এটা কাহিনী, 1940s টাইম ট্ৰেভেলাৰ। 1931 চনৰ কেনাডাৰ এখন চাউথফৰ্ড ব্ৰিজৰ মানে এখন দলঙৰ অপেনিং চেৰিমনি মানে উদ্বোধন কৰাৰ সময়ত এই ফটোখন তোলা হৈছিল, যিখন ফটো সকলো আলোচনাৰ বিষয় হৈ পৰিছিল। যিখন ফটোৰ ৰহস্য ব্লেৰুম পায়োনিয়াৰ মিউজিয়ামৰ পৰা 2004 চনত ৰিকভাৰ কৰা হৈছিল। এই ফটোখনত গ্ৰাফিক্স টি-চাৰ্টৰ সৈতে ছানগ্লাছ পিন্ধা এজন টাইম ট্ৰেভেলাৰক দেখা গৈছে, যিজন মানুহ সেই মানুহৰ তুলনাত বহুতো মডাৰ্ণ দেখা গৈছে। আনহে নালাগে, 1940 শতিকাত তেওঁৰ হাতত এটা পৰ্টেবল ডিজিটেল কেমেৰাও দেখা পোৱা গৈছে। লগতে এই ফটোখনৰ ছাইডত তেওঁ লগৰীয়া টাইম ট্ৰেভেলাৰজনকো দেখা গৈছে, যিজনে নিজৰ মুখ ঢাকিছে। এই ফটোখনক মডাৰ্ণ হিপষ্টাৰ ফটোগ্ৰাফ নামেও জনা যায়। টাইম ট্ৰেভেলাৰ মামি। এপ্ৰিল মাহৰ 2016 চনত চেণ্ট্ৰেল এছিয়াৰ তুৰ্কীত মামি ৰিকভাৰ কৰি থাকোঁতে এটা 1100 বছৰৰ পুৰণা মামিয়ে সকলোকে টাইম ট্ৰেভেলাৰৰ প্ৰমাণ দি আচৰিত কৰি তোলে। যিটো মামিৰ মৃতদেহে এযোৰ জোতা পিন্ধি আছিল, যিযোৰ জোতা আজিৰ যুগত এডিডাছ জোতাৰ লগত বহুতো সাদৃশ্য আছে। ভালকৈ মন কৰকচোন, এই মামিটোৰ জোতাযোৰ যিযোৰ জোতা নি হাইফেল জোতা হয় আৰু তাত বগা ৰঙা ৰঙৰ ষ্ট্ৰিপছ আছে। লগতে ভালদৰে মন কৰিলে দেখিব যে মডাৰ্ণ যুগৰ তেওঁ জিন্সো পিন্ধি আছে। চাইণ্টিষ্টসকলে এই মামিৰ মৃতদেহৰ মূৰত এটা প্ৰচণ্ড আঘাতৰ চিন দেখা পায়, যাৰ ফলত কিছুসংখ্যক চাইণ্টিষ্টে কোৱা মতে এইগৰাকী আকস্মিকভাৱে অহা টাইম ট্ৰেভেলাৰ আছিল, যাৰ ফলত আগৰ আদিবাসীসকলে মডাৰ্ণ যুগৰ মানুহ দেখি ভয় খাই মূৰত মাৰি হত্যা কৰে। তেন্তে ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। যদি এই ভিডিঅ'টোৰ আৰু এক অংশ চাব বিচাৰে তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।